পৃথিৱী নিৰ্মাণৰ কাহিনী। পৃথিৱী আমাৰ ঘৰ, সৌৰজগতৰ তৃতীয় সদস্য। এই অসীম ব্ৰহ্মাণ্ডত আমাৰ ঠিকনা আৰু একমাত্ৰ গ্ৰহ য'ত জীৱন সম্ভৱ হয়, যাক আমি পৃথিৱী বুলি কওঁ। মহাকাশত উপঙি থকা এই নীলা গ্ৰহটোৱে নাজানো আৰু কিমান ৰহস্য লুকুৱাই ৰাখিছে। আজি পৃথিৱীৰ সকলো ঠাইতে জীৱৰ অস্তিত্ব আছে। উন্নত মানৱ সভ্যতাই বহুবোৰ আৱিষ্কাৰ কৰি ল'লে, কিন্তু পৃথিৱীৰ নিৰ্মাণ কেনেকৈ হ'ল? ইয়াত জীৱনৰ আৰম্ভণি কেনেকৈ হ'ল? ইয়ে আমাৰ মনৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। হেল্ল' ফ্ৰেণ্ডছ, ইউনিক ফেক ইউটিউব চেনেলৰ ট্ৰুথ এবাউট আৰ্থৰ প্ৰথমটো এপিছডলৈ আপোনালোকক স্বাগতম। আজি আমি সৌৰজগতৰ এনেকুৱা এটা বিষয় আলোচনা কৰিম য'ত আমি জানিম পৃথিৱীৰ নিৰ্মাণ কেনেকৈ হ'ল আৰু পৃথিৱীত জীৱনৰ আৰম্ভ কেনেকৈ হ'ল। যেতিয়া মহাকাশত কোনো গ্ৰহ নক্ষত্ৰৰ অস্তিত্ব নাছিল, তেতিয়া হাইড্ৰজেন আৰু হিলিয়ামৰ এডোখৰ ডাঙৰ ঘূৰণীয়া ডাৱৰ, যাক ছ'লাৰ নেবিউলা বুলি কোৱা হয়, সি গ্ৰেভিটিৰ প্ৰভাৱত সংকুচিত হ'বলৈ ধৰিলে আৰু ওচৰে পাজৰে থকা ডাৱৰৰ কেন্দ্ৰত জমা হ'বলৈ ধৰিলে, যাৰ বাবে সেই ঘূৰণীয়া ডাৱৰৰ বলটোৰ ঘনত্ব বাঢ়ি গ'ল আৰু লগে লগে তাৰ তাপমাত্ৰা বাঢ়িব ধৰিলে। এদিন হঠাৎ সেই ডাৱৰৰ ঘূৰণীয়া বলটোত বিস্ফোৰণ ঘটে, যাৰ ফলত জন্ম হয় আমাৰ সূৰ্যৰ। এতিয়া আমাৰ সৌৰজগতখনে নিজৰ কেন্দ্ৰ বিচাৰি পালে। সূৰ্যৰ মহাকৰ্ষণ শক্তিৰ প্ৰভাৱত ওচৰে পাজৰে থকা গেছীয় কণিকা আৰু সৰু সৰু পাথৰবোৰ মিলিব ধৰিলে আৰু সূৰ্যৰ চাৰিওফালে ঘূৰিব ধৰিলে। সময় পাৰ হৈ গ'ল আৰু লাহে লাহে এই গেছৰ কণিকা আৰু পাথৰবোৰে ঘূৰণীয়া আকাৰ লৈ ল'লে। ইয়াৰে ভিতৰত এটা আছিল আমাৰ পৃথিৱী। ফ্ৰেণ্ডছ, এই সময়ত মই আপোনালোকক 4.6 আৰব বছৰৰ আগৰ কথা কৈ আছোঁ। নিজৰ আৰম্ভণিৰ সময়ত পৃথিৱীৰ ভূপৃষ্ঠৰ তাপমাত্ৰা বহুত বেছি আছিল আৰু ইয়াত জ্বালামুখীৰ বিস্ফোৰণ সাধাৰণ ঘটনা আছিল। এই সময়ছোৱাক হেটিয়েন যুগ বুলি কোৱা হয়। লাহে লাহে মহাকৰ্ষণ শক্তিৰ প্ৰভাৱত পৃষ্ঠভাগৰ সকলোবোৰ গধুৰ আৰু গৰম পদাৰ্থ কেন্দ্ৰৰ ফালে আহিবলৈ ধৰিলে। ইয়াৰ দ্বাৰা পৃথিৱীৰ পৃষ্ঠভাগ ঠাণ্ডা হ'বলৈ ধৰিলে আৰু জ্বালামুখীৰ পৰা ওলোৱা বিভিন্ন ধৰণৰ গেছে বায়ুমণ্ডলৰ নিৰ্মাণ কৰিলে। কিন্তু এতিয়াও পৃথিৱী আজিৰ তুলনাত বহুত গৰম আছিল। এয়া সময় আছিল আজিৰ পৰা প্ৰায় 4 আৰব বছৰৰ আগতে। বৈজ্ঞানিকে এই সময়ত পৃথিৱীত পানী থকাৰো প্ৰমাণ পাইছে। কোনোৱে কোৱা মতে এই পানী ধূমকেতুৰ সৈতে জমা হৈ অহা বৰফৰ সৈতে আহিছিল। এই বৰফবোৰ গৰমৰ কাৰণে ভাপ হৈ উৰি গ'ল আৰু ডাৱৰৰ সৃষ্টি কৰিলে। এই ডাৱৰবোৰ আজিৰ নিচিনাকৈ পৃথিৱীত বৰষুণ হৈ পৰিবলৈ ধৰিলে। কৰোৰ বছৰ এই প্ৰক্ৰিয়া এনেদৰেই চলি থাকিল। সাগৰৰ নিৰ্মাণ হ'ল আৰু অৱশেষত পৃথিৱী জলমগ্ন হৈ পৰিল। প্ৰায় এইখিনি সময়তেই পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ চন্দ্ৰমাৰো নিৰ্মাণ হৈছিল। কোৱা হয় যে থিয়া নামৰ এটা গ্ৰহই পৃথিৱীৰ পৃষ্ঠভাগত খুন্দা খোৱাৰ ফলত পৃথিৱীৰ পৃষ্ঠৰ কিছু অংশ পৃথিৱীৰ পৰা বেলেগ হৈ যায়। সময়ৰ লগে লগে এই পৃষ্ঠখণ্ডয়ো ঘূৰণীয়া আকাৰ ল'বলৈ ধৰিলে আৰু পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে। চন্দ্ৰমা নিৰ্মাণৰ এই কাহিনীটোক ভীমকাই পৰিকল্পনা আখ্যা দিয়া হৈছে। আপুনি মানক বা নামানক, এই সময়লৈকে পৃথিৱীৰ এটা যুগৰ সমাপ্ত ঘটিছিল। এতিয়া আমাৰ মনৰ দ্বিতীয়টো ডাঙৰ প্ৰশ্ন, মানুহ আৰু পৃথিৱীৰ বাকীবোৰ জীৱ পৃথিৱীলৈ কেনেকৈ আহিল? হেটিয়েন যুগৰ পিছত আহে আৰ্চিয়ান যুগ। আজিৰ পৰা প্ৰায় 3 আৰব বছৰৰ আগতে আৰম্ভ হোৱা এই যুগটোক জীৱনৰ আৰম্ভণিৰ যুগ বুলি কোৱা হয়। পৃথিৱীত জীৱনৰ আৰম্ভণি এনেকুৱা এটা ৰহস্য যিটো বৈজ্ঞানিকে আজিও বিচাৰি উলিয়াব পৰা নাই। এই বিষয়ৰ ওপৰত বহুবোৰ বিচাৰ কৰা হৈছে, কিন্তু সঠিক তথ্যৰ সৈতে কেইটামান বিচাৰহে উপলব্ধ। সকলোতকৈ বেছি প্ৰচলিত আৰু মান্য তথ্য এইটো যে সাগৰৰ গৰ্ভতেই জীৱনৰ বিকাশ ঘটিছিল। সাগৰত থকা তত্ত্ববোৰে লগ লাগি জটিল ৰাসায়নিক অভিক্ৰিয়াৰ সৃষ্টি কৰিছিল, যাৰ বাবে সাগৰৰ গৰ্ভত জীৱনৰ আৰম্ভ হ'ল। কোনো বৈজ্ঞানিকে ইয়াৰ আগতেই পৃথিৱীত জীৱনৰ আৰম্ভ হৈছিল বুলি দাবী কৰে, কিন্তু কোনোৱে কয় যে পৃথিৱীত যদি জীৱন ইমান সোনকালে আৰম্ভ হ'লহেঁতেন, তেন্তে ব্ৰহ্মাণ্ডৰ বাকী গ্ৰহবোৰতো জীৱন নিশ্চয় থাকিলেহেঁতেন। প্ৰায় 3 আৰব বছৰৰ আগতে পৃথিৱীত এককোষী জীৱৰ জন্ম হয়। এই জীৱবোৰ আজিৰ নিচিনাকৈ অক্সিজেনৰ বাবে নহয়, বৰঞ্চ মিথেন গেছৰ বাবে জীয়াই আছিল, কাৰণ সেই সময়ত পৃথিৱীত অক্সিজেনৰ মাত্ৰা বহুত কম আছিল। আজিৰ পৰা প্ৰায় 2.4 আৰব বছৰৰ আগত পৃথিৱীত জ্বালামুখীৰ গতি কমিবলৈ ধৰে, পৃথিৱীত তাপমাত্ৰা কমিবলৈ ধৰিলে আৰু প্ৰায় 2.5 কৰোৰ বছৰৰ বাবে আমাৰ পৃথিৱী বৰফৰ এটা গোলক হৈ ৰ'ল। কিন্তু এই সময়খিনি পৃথিৱীৰ বাবে বৰদান পৰিলক্ষিত হ'ল, কাৰণ বৰফেৰে ঢাক খাই থকা সমুদ্ৰৰ তলত জীৱ সম্ভাৱনাৰ পৰিৱৰ্তন বন্ধ নহ'ল। চাইনোবেক্টেৰিয়া নামৰ জীৱবিধে ফটোচেণ্টিচিছ পদ্ধতিৰে শক্তি প্ৰাপ্ত কৰিছিল আৰু অক্সিজেন বাহিৰ কৰিছিল। ইয়াৰ দ্বাৰা বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা বাঢ়িব ধৰিলে। আজিৰ পৰা 1.6 আৰু 1.4 আৰব বছৰৰ আগতে পৃথিৱীৰ পৃষ্ঠভাগত হোৱা কম্পনৰ কাৰণে মহাদ্বীপসমূহৰ নিৰ্মাণ আৰু গাঁথনিৰ প্ৰক্ৰিয়া চলি থাকিল আৰু আজিৰ পৰা প্ৰায় 90 কৰোৰ বছৰৰ আগতে পৃথিৱীত বহুকোষী জীৱৰ জন্ম হয়। এনেকুৱা জীৱৰ অৱশেষ অষ্ট্ৰেলিয়াৰ বলুৱা পাহাৰৰ দাঁতিত পোৱা গৈছে। 58 কৰোৰ বছৰৰ আগলৈকে পৃথিৱীত কেৱল সৰু আকাৰৰ জীৱহে পোৱা গৈছিল।
কিন্তু ইয়াৰ 4 কৰোৰ বছৰৰ পাছত পোৱা জীৱ-জন্তুৰ আকাৰ আছিল আচৰিতভাৱে বহুত ডাঙৰ। 53 কৰোৰ বছৰৰ আগতে জীৱই প্ৰথমবাৰৰ বাবে সমুদ্ৰ পৃষ্ঠৰ পৰা ভূপৃষ্ঠত ভৰি দিছিল। সেই জীৱবোৰক টেট্ৰাপডছ বুলি কোৱা হৈছিল। ইয়াৰ পিছত জীৱনৰ বিকাশৰ যি গতি সেয়াটো বহুত বেলেগ আছিল। প্ৰায় 30 কৰোৰ বছৰৰ আগতে জন্ম হৈছিল পৃথিৱীত ডাইনছৰবোৰৰ। এই বিশাল আকাৰৰ জীৱবোৰৰ অৱশেষ বহুত বেছিকৈ পোৱা গৈছে আৰু এইবোৰৰ বিষয়ে আমাৰ বহুত বিস্তৃত জ্ঞানো আছে। এই ডাইনছৰবোৰে কৰোৰ বছৰলৈকে পৃথিৱীত ৰাজ কৰিছিল। কিন্তু এটা দিন এনেকুৱা আহিল যে ডাইনছৰৰ প্ৰায় সকলো প্ৰজাতি পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল। 6.5 কৰোৰ বছৰৰ আগতে 10 কিলোমিটাৰ ডাঙৰ এটা উপগ্ৰহ 70,000 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে পৃথিৱীৰ পৃষ্ঠভাগত এনেদৰে খুন্দা খালে যে পৃথিৱীৰ পৃষ্ঠভাগ আৰু সমুদ্ৰত থকা অধিকাংশ জীৱৰ অন্ত পৰে। পৃথিৱীৰ প্ৰায় 70% জীৱ শেষ হৈ গৈছিল। এতিয়া পৃথিৱীত সেইবিলাক জীৱই ৰাজ কৰিবলৈ লৈছিল যিবিলাকৰ প্ৰজাতি এই মহাবিনাশৰ পৰা বাচি গৈছিল আৰু সেইবিলাক আছিল স্তনপায়ী জীৱ বা মেমলছ। আজিৰ পৰা প্ৰায় 4 কৰোৰ বছৰৰ আগতে পৃথিৱীৰ পৃষ্ঠভাগত হোৱা কম্পনৰ কাৰণে ভূমিভাগৰ এক অংশ ইউৰেছিয়াৰ পৰা বেলেগ হৈ এছিয়া মহাদ্বীপৰ সৈতে মিলি গ'ল আৰু নিৰ্মাণ হ'ল পৃথিৱীৰ আটাইতকৈ ওখ আৰু মহান পৰ্বতৰ, যাক আমি হিমালয় বুলি কওঁ। এতিয়ালৈকে আপুনি গম পাইছে যে ভূমিভাগৰ কোনটো অংশ ইউৰেছিয়াৰ পৰা বেলেগ হৈ গৈছিল। হয়, সেই অংশটো আছিল ভাৰতীয় উপমহাদ্বীপ। আজিৰ পৰা 80,000 বছৰৰ আগতে পৃথিৱীত যোনটো প্ৰজাতিৰ জীৱই জন্মগ্ৰহণ কৰিছিল তেওঁলোকে ভৱিষ্যতৰ পৃথিৱীত ৰাজ কৰিবলৈ ওলাই আহিছিল। পূব আফ্ৰিকাত প্ৰথমতে গ্ৰেট এপছ পোৱা গৈছিল, যিবোৰ এক প্ৰকাৰৰ গছত বাস কৰা আৰু 4-ঠেঙীয়া জন্তু আছিল। ডাৰউইনৰ মতে এই গ্ৰেট এপছবোৰেই আছিল আমাৰ পূৰ্বপুৰুষ। খাদ্যৰ সন্ধানে এই জীৱবোৰক গছৰ পৰা ভূমিলৈ নমাই আনিলে। লাহে লাহে এই এপছবোৰে দুটা ভৰিৰ ওপৰত থিয় হৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে। প্ৰথমতে অষ্ট্ৰালোপেথিকাছ, তাৰ পাছত হোমো হেবিলিছ, তাৰ পাছত হোমো ইৰেক্টাছ আৰু তাৰ পাছত হোমো চেপিয়েন্স। সেই এপছবোৰেই আজিৰ আধুনিক মানৱ হোৱাৰ প্ৰত্যেকটো খোজত নতুন চিন্তাধাৰাৰ বিকাশ ঘটাই নতুন কলা সংস্কৃতি শিকিলে। কোনে জানিছিল যে গুহাত বাস কৰা আৰু চিকাৰ কৰি খোৱা মানৱ সভ্যতাই এদিন পৃথিৱী আৰু ব্ৰহ্মাণ্ডৰ ৰহস্যবোৰ উজাগৰ কৰিব। বৈজ্ঞানিকৰ অনুসৰি পৃথিৱীত 1 লাখ প্ৰকাৰৰ জীৱৰ অস্তিত্ব আছে, কিন্তু এতিয়ালৈকে আমি ইয়াৰ 0.1%ও বিচাৰি উলিয়াব পৰা নাই, যাৰ দ্বাৰা পৃথিৱীয়ে উন্নত বুলি ভবা মানৱ সমাজৰ সন্মুখত প্ৰতিদিনে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ফ্ৰেণ্ডছ, এই কেইমিনিটমানৰ ভিতৰতে আমি পৃথিৱীৰ 4.6 আৰব বছৰৰ ইতিহাস আলোচনা কৰিলোঁ। ইয়াৰ দ্বাৰা এইটো গম পোৱা যায় যে মানৱ প্ৰজাতি এতিয়া পৃথিৱীত বহুত নতুন। কিন্তু এই কম সময়ৰ ভিতৰতে আমি এই গ্ৰহটোৰ কিমানবোৰ অনিষ্ট কৰি দিলোঁ ন? পৃথিৱীৰ সকলো ধৰ্মৰ নাম বেলেগ হ'ব পাৰে, কিন্তু পৃথিৱীক লৈ তেওঁলোকৰ বিচাৰ আৰু আদৰ একেই নিচিনা। প্ৰধানত আমাৰ ভাৰতৰ প্ৰাচীন সংস্কৃতত পৃথিৱীক মা বুলি কোৱা হৈছে। পৃথিৱীয়ে সকলো জীৱ-জন্তুৰ লালন পালন কৰে। সেইকাৰণে মই ভাবোঁ যে আমি পৃথিৱীক সুস্থ কৰি বচাই ৰাখিবৰ কাৰণে প্ৰত্যেকটো প্ৰয়োজনীয় কাম আৰু দায়িত্ব পালন কৰিব লাগে।